এয়া বৰ্তমান গেলেকী চাৰিআলিৰ পৰিৱেশ আৰু এই পৰিৱেশ দেখিলে আপুনি নিশ্চয় সচকিত হ'ব, আচৰিত হ'ব। চাওক চাৰিওফালে কেৱল পানী আৰু আপুনি গেলেকীতে সীমাবদ্ধ হ'ব লাগিব, ইয়াতকৈ আৰু দূৰলৈ যাব নোৱাৰে। কাৰণ বৃহত্তৰ গেলেকী অঞ্চলটোৰ চাৰিওফালে বানপানী আৱৰি ধৰিছে, কোনো মানুহ ক'লেও যাব পৰা নাই। তাৰ মাজতে এতিয়া যদি যিটো গেলেকী চাৰিআলি ব্যৱসায়ৰ যিটো কেন্দ্ৰ, ইয়াৰ ওপৰত নিৰ্ভৰ কৰি গেলেকী অঞ্চলৰ লোকসকল চলি আছে, তাতেই এতিয়া এনে অৱস্থাই স্পৰ্শ কৰিছে। আৰু বৰ্তমান সময়ত গেলেকী থানালৈ যোৱা যিটো পথ, গেলেকী চিকিৎসালয়লৈ যোৱা যিটো পথ, এই পথটোৰ বৰ্তমান সময়ত পৰিৱেশ দেখাইছোঁ। এনে এটা পৰিৱেশে বিৰাজ কৰিছে, য'ত এতিয়া জনজীৱন স্তব্ধ হৈ পৰিছে। হয়তো এয়াই নাজিৰাৰ, এই বৃহত্তৰ নাজিৰাৰ সমজিলাৰ অন্তৰ্গত ইতিহাসত হয়তো প্ৰথমবাৰৰ বাবে এনেকুৱা এটা পৰিৱেশ হৈছে, য'ত চাৰিওফালে এতিয়া বানপানীৰে আৱৰি ধৰিছে। বৰ্তমান সময়ত এয়া গেলেকীৰ চাৰিআলিৰ পৰিৱেশ দেখাইছোঁ, জনজীৱন স্তব্ধ হৈ পৰিছে আৰু ইয়াৰ লোকসকল বৰ্তমান সময়ত সকলো পথলৈ ওলাই আহিছে, ৰাজপথলৈ। আৰু এনেকৈ যদি অহৰ্নিশে বৰষুণ দি থাকে, তেনেহ'লে অনাগত সময়ত এতিয়া কি পৰিৱেশে বিৰাজ কৰিব, এইটো হয়তো আপোনালোকে নিশ্চয় বুজি উঠিছে। গেলেকীৰ চাৰিওফালে এতিয়া কেৱল পানীৰে প্লাবিত কৰিছে আৰু ইয়াৰ ফলত জনজীৱন স্তব্ধ হৈ পৰিছে। আৰু মোৰ যদি তললৈ মই আপোনালোকক দেখাওঁ, যিটো প্ৰবল সোঁত, পানীৰ প্ৰবল সোঁত, এই প্ৰবল সোঁতে এতিয়া স্পৰ্শ কৰি গৈছে। নমস্কাৰ। এইফালে আহক, ছাইডলৈ আহক। আগতে গেলেকীত এনেকুৱা পানী দেখিছা নাই? নাই দেখা। এবাৰ প্ৰথম হৈছে? প্ৰথম মোৰ মানে লাইফত প্ৰথম। মোৰ এতিয়া 68 ৰানিং। 68? এতিয়া আৰু বৰষুণ চোন এৰাই নাই, দিয়ে আছে। আৰু এনেকৈ দি থাকিবলৈ হ'লে বৰনৈ পানী বুলিয়ে কৈছে। বৰনৈ পানী? বৰনৈ পানী। আৰু এনেকৈ ঘৰ দুৱাৰ বহুত ডুবিছে মানুহৰ। এতিয়া চাৰিআলিৰ পৰাতো ক'লেও যাব পৰা নাই, ইয়াতো এতিয়া স্তব্ধ হৈ পৰিছে চব। হয়। ঠিক আছে, অ'কে। এয়া বৰ্তমান সময়ত চাওক, ইতিহাসত এইটো প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা প্ৰলয়ংকাৰী পৰিৱেশ হৈছে, য'ত এতিয়া সকলো জনজীৱন স্তব্ধ হৈ পৰিছে আৰু প্ৰথমবাৰৰ কাৰণে ৰাইজে দেখিছে। দাদা প্ৰথম দেখিছে নি এবাৰ এনেকুৱা বান? আগতে দেখিছেনে? নাই, এইবাৰ প্ৰথম দেখিছোঁ। এইবাৰ প্ৰথম হৈছে? গেলেকী গোটেই অঞ্চলটোতে বুৰি গৈছে নি এতিয়া? গোটেই অঞ্চলতে বুৰিছে আপোনাৰ। গেলেকী চাৰিআলিতো আগত ইমান পানী হোৱাই নাই। কেতিয়াও হোৱা নাই? প্ৰথম হৈছে। হয়, ঠিক আছে। এয়া বৰ্তমান সময়ত সকলো আচৰিত হৈ পৰিছে। এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, য'ত আচলতে আপুনি নিজে আহি আচৰিত হ'ব। এনেকুৱা এটা পৰিৱেশ, আৰু য'ত এতিয়া আপুনি চিকিৎসাৰ বাবে যদি আপুনি যাওঁ বুলি ভাবে, গেলেকী হস্পিটেললৈ যাবলৈ আপুনি চিন্তিত হ'ব লাগিব। গোটেই পথটো ইতিমধ্যে পানীৰে আবৃত হৈ পৰিছে। সমান্তৰালভাৱে থানালৈ, আপুনি আৰক্ষীৰ চকীলৈ যাবলৈও আপুনি এইফালে যাব নোৱাৰিব। এনেকুৱা এটা প্ৰলয়ংকাৰী পৰিৱেশৰ সৃষ্টি হৈছে। চাৰিওফালে বান, আৰু এই বানৰ মাজত এতিয়া আবদ্ধ হৈ পৰিছে জনজীৱন। সাহায্য লাগে ন? প্রবল হুত নহ'লদা সাংঘাতিক হুত স্লো পুৰা